সৰলা এগৰাকী বিধৱা তিৰোতা। তাইৰ পুতেক কৌশিক আৰু তাই সেই ঘৰখনত। সৰলাই আনৰ ঘৰত কাম কৰি কৌশিকক কিবাকে খুৱাই আছে আৰু স্কুলত পঢ়ুৱাই আছে। তাকে সৰলাই ৰাতিপুৱা আনৰ ঘৰলৈ কাম কৰিব যাম বুলি ওলাই পুতেকক ক'লে, লগৰ লগত ঘূৰি নুফুৰিবি। তেনেকৈ কৈ সৰলা গুচি গ'ল আৰু কৌশিকেও স্কুললৈ বুলি ধুনীয়াকৈ সাজি কাচি ওলাই গ'ল। তাতে তাৰ লগৰ দুজনে ৰাস্তাত ৰখিয়ে থাকে, বৰ উৎপতীয়া, আৰু তালৈ সিহঁতে বাট চাই থাকে। কৌশিক, আমি তোলৈ ৰখি আছো বুজিছ। ইমান দেৰি কৰিব লাগেনে স্কুললৈ আহোঁতে? আমি কেতিয়াবাই ৰখিছো তোক। কিয় ইমান দেৰি কৰি স্কুলত আহা? মায়ে ভাত দিওঁতে দেৰি কৰিলে নহয়, তাৰ কাৰণে দেৰি হ'ল। অন্যতো মই সোনকালে আহোঁ। ঐ ব'ল, আজি আম খাবলৈ যাম। মদনৰ বাৰীত যি পকা পকা আম আছে নহয়, খাই মজা লাগে। গোটাইকেইজনী যাম, যাই কেনে তাতে খাই আহিম। মই নাযাওঁ ভাই, চোৰ কৰা বেয়া কথা। মায়ে হাত দিছে, চোৰ নকৰোঁ মই। তহঁত যা। কোনে কৈছে আমি চোৰ কৰিম? ধৰা পৰিলেহে চোৰ বুলি কয়, আমিতো ধৰা নপৰোঁ ন। ব'ল, তই তলত থাকিবি। একো নহয়, ব'ল, আমি আছো নহয়, ব'ল। তিনিওজন আম খাবলৈ আমৰ গছটোৰ পালেগৈ। মনুৱে দেখিলে আম পকি আছে আৰু মনুৱে ৱালৰ সহায়ত আমৰ গছত উঠিলে। ইহঁতক ক'লে, তহঁতে তলত থাক, মই আম পাৰি দিম, তহঁতে বুটলিবি। তেনেকেই হ'ল। মনুৱে বহুত পকা পকা আম পাৰিলে আৰু কৌশিক আৰু লগৰটোৱে আম বুটলাত থাকিল। তেতিয়াই কৌশিকৰ লগৰটোৱে দেখিলে আমৰ মালিকে খেদি আহিছে। ঐ মনু, ঐ গছৰ মালিকজন খেদি আহিছে, আহ সোনকালে পলা ইয়াৰ পৰা। ৰমিছো মই। গছৰ মালিকে পিছে পিছে সিহঁতক খেদিলে বহু দূৰ। গছৰ মালিকেনো কিমান দৌৰিব? দৌৰি দৌৰি গছৰ মালিকৰ ভাগাৰ লাগিল আৰু ইহঁতৰ এখন পাক পালেগৈ। দুজনে হেফাই ফুফাই হাঁহিবলৈ ধৰিলে। তেনেতে মনুৱে ক'লে, মালিকে পালে খুব পিটিলে হয়। আমাৰ লগত দৌৰিবতো পাৰিবও লাগিব সি, আমি কম দৌৰো। হ'লেও ভাই তাৰ হাতত যিহে ডাঙৰ লাঠি আছিলে, লগ পালে পিঠি ফালি দিলে হয় আমাক, হয়নে? সেইবিলাক এতিয়া চিন্তা কৰি লাভ নাই। এতিয়া আম খাওঁ দে। ক'ত আছে আম দে, গোটেইকেইজনে মিলি আম খাম। ধৰা নপৰিল যেতিয়া। ধৰা পৰিলেহে চোৰ কয়, এনে চোৰ নকয় নহয়, বুজিছে নাই? ধৰা পৰাজনকহে চোৰ। দে আম ওলা, আম খাওঁ, বুজিছ? এইবিলাক ভাবি লাভ নাই এতিয়া। তিনিওজনে পাৰ্কতে থিয় হৈ আম খাব ধৰিলে আৰু লগৰ কেইজনক কিবা কিবি কথাবিলাক আলোচনা কৰিলে। যিহেতু তেওঁলোক ধৰা নপৰিল আৰু পাৰ্কত তেওঁলোকে আম খাই স্কুললৈ বুলি গুচি আহিল। আৰু তেতিয়া সেইখন স্কুলৰে এজন ধনী মানুহৰ ল'ৰাই সদায় মোবাইল কিবা কিবি স্কুলত লৈ আহে। বাকীবোৰ নাই যে, সি দেখাই খুব ভাল পায়। তাকে সি মোবাইলত অকলে অকলে চাই আছে। ইহঁতক দেখি সি ক'লে, ঐ ফ্ৰী ফায়াৰত খেলি পাইছ? ফ্ৰী ফায়াৰ মোবাইলত গেম খেলে যে। আমাৰ মোবাইলে নাই। মই পাহৰি গৈছিলোঁ, তহঁতৰ যে মোবাইলে নাই। মোবাইলটো কিনিব পাৰিব লাগিব, তেতিয়াহে মোবাইলত গেম খেলিব পাৰিবি। নহ'লে মোবাইলত ক'ত গেম খেলিব পাৰিবি? আমি এইবিলাক নেখেলোঁ, আমাৰ এইবিলাক খেলিব সময় নাই, বুজিছা? তয়ে খেলি থাক। মনুৱে তেনেকৈ কৈ তাক ধমক দিলে আৰু সিও বৰ ঠাট্টাৰ সুৰত কৌশিকক বহুত কিবা কিবি ক'লে। কৌশিকৰ মনটো বেয়া লাগিল। মনুৱে কৌশিকক ক'লে, শুন কৌশিক, ইয়াৰ কথা শুনি দুখ নকৰিবি, ই এনেকুৱাই। তেনেকৈ মনুৱেও ভাবি ভাবি স্কুলৰ পৰা যাওঁতে তাৰ কথাবিলাকেই ভাবি আছিল। তাৰো যদি এটা মোবাইল থাকিলেহেঁতেন, তাকে ভাবি সি শুই পৰিল। পিছদিনা ৰাতিপুৱা সি বহুত দেৰিলৈকে শুই আছিল। মাকে আহি জগালে, কৌশিক, ঐ কৌশিক, এতিয়া উঠিব হোৱাই নাই তোৰ? উঠিম ৰ'বা মা, মই উঠিম নহয়। সোনকালে উঠ, ময়ো আকৌ ইফালে যাব লাগিব নহয়। সোনকালে উঠিছোঁ ৰ'বা, উঠিম নহয়, বৰ দিগদাৰ কৰা। সি উঠি বিচনাতে বহিল আৰু মুখখন ধুই মাকৰ ওচৰত বহিলেগৈ। মাকেও চাহ একাপ দিলে আৰু মাকক ক'লে, মা মই লগৰ লগত খেলিব যাওঁনে? মাকেও ক'লে, যা, সোনকালে আহিবি আৰু চাইকেল টাইকেল চলাই দৌৰি